মনতে জুই লগালে নিজেও জ্বলিবি এদিন পাছলে কি যে মই কৰা নাই তোক পাবলে ভাবিব এৰিলো মই নিজলে তোক দেখো যে নিয়ে চাওঁ চকু তুলি পুৱাতে মোৰ লাগে যেন হ'ল গধূলি ভাবোতে ভাবোতে। তো হে গাইজ আসাম ব্লগ পাঞ্জলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক আজি মই নাৱৰ পৰা স্বাগতম জনাইছোঁ। আৰু মানে আজি আহিছোঁ আমাৰ সাতপখলি গাঁৱতে মানে পথাৰত আহিছোঁ। আৰু আপোনালোকে চাওক, আপোনালোকে য'লৈকে চাব দূৰলৈকে গোটাই পানীয়ে দেখিব, গোটাই পানী আপোনালোকে যিমান দেখিব গোটাই পানী। আৰু মই পাছৰ পৰা মানে চলাইও আছোঁ নাওখন আৰু ভিডিঅ'ও কৰি আছোঁ। তো আজি ভিডিঅ'টো মানে বহুত কষ্ট কৰি বনাইছোঁ। মানে নাও বিচাৰি আছিলোঁ, নাম পোৱা নাছিলোঁ। এটা লগৰ নাও আছিল, লগজনক ক'লোঁ আৰু সি ক'লে যে ঠিক আছে যোৱা, সেইকাৰণে আহিলোঁ। আৰু মোৰ লগত আছে আমাৰ শংকৰ আছে, গোপাল আছে আৰু দীপজ্যোতি আছে আৰু সঞ্জীৱ দাস আছে, এইকেইটা আগত। তো চাওক না, পানী চাওক আপোনালোকে, চাই লওক। বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনি ফুলৰে ৰাণী বিলতীৰে বিৰাই পদুমৰ পাহি ঐ পাততীৰে বিৰাই পানী ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ ফুলনিত ফুলৰে ৰাণী। জিলিকে জোনাকী পৰুৱা আকাশত জিলিকে এন্ধাৰত জিলিকে জোনাকী পৰুৱা আকাশত জিলিকে তো আপোনালোকে দেখিবলৈ পাইছে যে এইবিলাক গোটাই পানী। চাওক চাওক, এইবিলাক গোটাই পানী। ইয়াতে পূৰা একদম দূৰ দূৰণিলৈ আপোনালোকে দেখা পাইছে ইয়াতে পানী, অকল পানী, বেলেগ একো নাই। তো চাওক এইবিলাক, ইয়াৰে মানে পানীৰ তলত, ইয়াৰে আপোনালোকে যি পানী দেখা পাইছে পানীৰ তলত মানে বহুত আমাৰ কি বুলি কয়, এইটো বিন্না বুলি কয়। এইটো আমি অসমীয়াত মানে আমাৰ গাঁৱলীয়া ভাষাত ক'বলৈ বিন্নাই, কিন্তু বাকী বেলেগ ধৰক গুৱাহাটী ভাষাত কি কয় নাজানো, কিন্তু আমাৰ ভাষাত এইটো বিন্না বুলিয়ে কয়। তো এইবিলাক তলত গোটেই বিন্নাই আছে। তো ইয়াত মানে ক'বলৈ বহুতখিনি ডোঙা, আৰু আপোনালোকক মই দেখুৱাইছোঁ, চাব আপোনালোকে কিমানখিনি ডোঙা। এই চাওক, এই যিডাল মই বাৰীডাল লৈছোঁ, এইডাল বাৰীডাল কিমান লাম্বা আপোনালোকে দেখা পাব, কিন্তু পুতি দিম গোটাইডাল তলত যায়। চাওক, পুতি দিছোঁ গোটাইডাল তলত যায়। কিমান ডোঙা হ'ব লাগিব আপোনালোকে ভাবক। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া আমি যাই আছোঁ পানীৰ ওপৰত, এয়া চাওক। আপোনালোকে ভিডিঅ'ত দেখাই পাইছে, যিমান দূৰলৈ আপোনালোকে দেখা পাইছে গোটেই পানীয়ে দেখা পাইছে। আৰু পানীটো মানে বহুত ঠাণ্ডা পানী হয়, কাৰণ নতুন পানীটো এইটো। তো চাই থাকক, বঢ়িয়া সুন্দৰ দৃশ্য, ক'ব গ'লে ধুনীয়া সুন্দৰ দৃশ্য। তো মানে চাই থাকক ভিডিঅ'টো। আৰু আমি গৈয়ে আছোঁ, গৈ মানে আমি পাৰ পোৱাই নাই, আমি যায়ে আছোঁ, বহুত দূৰৰ পৰা আহিছোঁ। চাওক আপোনালোকে কিমান দূৰৰ পৰা আহিছোঁ আৰু কিমান দূৰলৈ আছোঁ। আৰু চাওক ইমান দূৰত আপোনালোকে পাৰ দেখা পায়। তো চাই লওক, আল্লাহ বহুত দূৰত, চাই লওক ভিডিঅ'টো। পাইছে আপোনালোকে দেখাই পাইছে আমাৰ ভিডিঅ'টোত। তো মানে কিমান দূৰলৈকে পানী আছে আৰু কিমান মানে ইয়াত পানী কিমান ডোঙা হয়, তো নিজে চাই লওক। পথাৰ এখনত ধৰক আপোনালোকে দেখাই নিজে গমেই পায়, ধৰ পথাৰত কি কি বস্তু থাকে। তো প্ৰথম বস্তুটোৱে হৈছে আপোনালোকৰ যিটো আমাৰ বিন্না বুলি কয়, তো সেই বিন্না থাকে। তো এই বিন্না আপোনালোকে চাওক, ভিডিঅ'টোত দেখাই নাপায়, ইয়াতে গোটেই পানীয়ে, বেলেগ নাই,
অকল পানী আছে আৰু এই পানীৰ মাজত আমি গৈয়ে আছোঁ আৰু এতিয়া আমি সাতপহলি এই ক'ৰবাত থৈ আহিছোঁ। সাতপহলিৰ পৰা আমি এতিয়া বৰ্তমান এই আগত যে গৈ আছোঁ এইবিলাক গোটাই তেজপুৰ বুলি কয়, আমাৰ সৰু তেজপুৰ পাম অলপ গ'লে। আৰু এইবিলাক মানে আপোনালোকক মই ভিডিঅ'টোত দেখাই আছোঁ, চাই থাকক। ফেক্টৰীৰ মানে যিটো আমাৰ লিংটাৰ বুলি কয় মানে ৱালৰ, সেই লিংটাৰবিলাক গাঁঠি থৈ দিছে। আৰু ইয়াতে মানে ফেক্টৰী হ'ব, বৰ্তমান কি ফেক্টৰী হয় সেইটো গম নাপাওঁ, আজিলৈকে গম পোৱা নাই। তো মানে এয়া আমি ঘৰত যাব ওলাইছোঁ, তো ঘৰত যাই আছোঁ। তেজপুৰৰ পৰা আহিলোঁ, মানে তাতে ঘাঁহ কাটি আছিলোঁ, মানে ঘাঁহ কাটাৰ কাৰণে মানে আপোনালোকক ভিডিঅ'ত মানে মই দেখুৱাব নোৱাৰিলে, চাওক আমাৰ নাৱত ঘাঁহ এইবিলাক গোটাই। আৰু এতিয়া ঘৰত যাই আছোঁ, আৰু মানে মোৰ ভিডিঅ'টো মই ইমানতে মানে সমাপ্ত কৰিব লাগিব। আৰু এতিয়া ঘৰত গৈ মানে ঘাঁহবিলাক বান্ধি আৰু মানে ঘৰত নিব লাগিব। তো মোৰ মানে সকলোকে মোৰ আছাম ব্লগ প্ৰাঞ্জলৰ ইউটিউব চেনেলটিলৈ যিসকলে মানে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিছে, তো সকলোকে মই ধন্যবাদ জনাই, আৰু যিসকলে মানে ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাই। তো আজিৰ মোৰ এই ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিলোঁ, ধন্যবাদ।